আজিৰ প্ৰথম ইণ্টাৰেষ্টিং ফেক্ট হৈছে বৰ্তমানৰ দিনত ধৰ্ষণৰ দৰে এনে এক জঘন্য ঘটনা আমাৰ এই পৃথিৱীখনত দিনক দিনে বৃদ্ধি হ'ব ধৰিছে। কিন্তু এই ঘটনা কিয় সংঘটিত হয় জানেনে? যদি আমি বিজ্ঞানৰ দৃষ্টিভংগীৰে চাওঁ তেনেহ'লে নিশ্চয় এই কথাকে অৱগত কৰাব লাগিব যে পুৰুষৰ দেহৰ এড্ৰিনাইন গ্ৰন্থিৰ পৰা প্ৰজেষ্টাৰন নামৰ এবিধ হৰম'ন নিঃসৰিত হয়, যাৰ বাবে কোনো এজন পুৰুষে এনেধৰণৰ অসৎ কামত লিপ্ত হ'বলগীয়া হয়। নিশ্চয় বন্ধু বান্ধৱীসকল আপোনালোকে এই কথা জানি উপকৃত হৈছে। দ্বিতীয় ইণ্টাৰেষ্টিং ফেক্টটো হৈছে আমি প্ৰায় সকলোৱে পৃথিৱীৰ এনে কিছুমান ভয়ানক ঠাইৰ কথা শুনি আহিছোঁ যি ঠাইলৈ মানুহ যোৱাটো প্ৰায় অসম্ভৱ। আজি মই আপোনালোকক এনে এখন ঠাইৰ কথা ক'বলৈ বিচাৰিছোঁ যিখন পৃথিৱীৰ ভয়ানক ঠাইৰ ভিতৰত অন্যতম। বাৰমুডা ট্ৰায়েংগল। নিশ্চয় আপোনালোকে শুনিছে। এই ঠাইখন আটলাণ্টিক মহাসাগৰৰ বাৰমুডা, ফ্লৰিডা আৰু পুৰ্বেটৰিকোৰে আৱৰি আছে। এই ঠাইখনক মেজিক ৰম্বাছ অথবা মৃত্যুৰ ত্ৰিভুজ হিচাপেও জনা যায়। এক বিশেষ সূত্ৰ মতে 1945 চনৰ পৰা 1975লৈকে এই ঠাইখনত প্ৰায় 3000ৰ পৰা 5000 মানুহৰ লগতে 100তকৈও অধিক উৰাজাহাজ অন্তৰ্ধান হৈছিল। বহু বিজ্ঞানীয়ে ক'ব বিচাৰিছে যে পৃথিৱীৰ ভূভাগত এক বিশেষ চুম্বকীয় ক্ৰিয়া থকাৰ বাবে ইয়াক ভিতৰভাগলৈ সুমুৱাই লৈ যায়। কিন্তু এই কথা কিমান সত্য আজিলৈকে কোনেও উত্থাপন কৰিব পৰা নাই। বন্ধু বান্ধৱীসকল, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ নতুন পদক্ষেপ আপোনালোকক ইণ্টাৰেষ্টিং কথা জনোৱা। আজি শেষৰ অৰ্থাৎ অন্তিম ইণ্টাৰেষ্টিং ফেক্টটো হৈছে আমাৰ পৃথিৱীত মানুহ থকাৰ দৰে অন্য গ্ৰহত জীৱ আছেনে? কিছুমান ব্যক্তিয়ে কয় আছে আৰু অন্য কিছু ব্যক্তিৰ মতে নাই। আজিৰ পৰা বহু আগৰ পৰাই বৈজ্ঞানিকসকলে এই কথাৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই আছে। আপুনি জানি আচৰিত হ'ব যে আমেৰিকা নাছাৰ পৰা 1900 চনতেই বৈজ্ঞানিকসকলে এক বিশেষ লেজাৰ ৰশ্মিৰ দ্বাৰা পৃথিৱীৰ পৰা অন্য জীৱৰ অস্তিত্বৰ বিষয়ে জানিবলৈ এই ৰশ্মি নিক্ষেপ কৰে, যিয়ে ইয়াক বাধা আৰোপ কৰিব। তাৰ লগে লগেই পৃথিৱীৰ সৈতে ই সংযুক্ত হৈ পৰিব। নিশ্চয়কৈ বন্ধু বান্ধৱীসকল এই কথা জানি আপোনালোকে আচৰিত হৈছেনে?